কৃষক ৰাইজৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা PM কিষাণ আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ অন্যান্য জিলাৰ কৃষক ৰাইজৰ লগতে গোলাঘাট জিলাৰো লক্ষাধিক কৃষকক সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলাত এই অভিলাষী আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত যোৱা 25 ডিচেম্বৰত দেৰগাঁওস্থিত গোলাঘাট উত্তৰ উন্নয়ন খণ্ড কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস, কৃষি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াই চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে। উল্লেখযোগ্য যে PM কিষাণ আঁচনিৰ জৰিয়তে গোলাঘাট জিলাৰ মুঠ 1,25,013 গৰাকী হিতাধিকাৰী উপকৃত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট টুডে দেৰগাঁও। আজি আপোনালোকে সকলোৱে জানেই যে আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ আজি জন্মতিথি। তেখেতৰ এই জন্মতিথিৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে সুশাসন দিৱস হিচাপে পালন কৰা হয়। গোলাঘাট জিলাতো আমি এইটো পালন কৰিছোঁ আৰু চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰত্যেকটো উন্নয়ন খণ্ডতে এইটো পালন কৰা হৈছে। আজি গোলাঘাট উত্তৰ উন্নয়ন খণ্ড দেৰগাঁৱত গোলাঘাট জিলাৰ কেন্দ্ৰীয়ভাৱে যিটো পালন কৰা হৈছে আমি ইয়াতে উদযাপন কৰিছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সম্পৰ্কে আমি আজি ইয়াত আমি সকলোখিনি ৰাইজৰ আগত অৱগত কৰিছোঁ। কৃষি বিভাগৰ আঁচনিৰ সন্দৰ্ভত অৱগত কৰিছোঁ। তাৰ লগতে আমি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ পৰা যিখিনি আমাৰ কাম কাজ ৰূপায়িত কৰি থকা হৈছে, পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা যিখিনি কাম কাজ ৰূপায়ন কৰি থকা হৈছে, আটাইখিনি সম্পৰ্কে আমি ইয়াতে অৱগত কৰাইছোঁ, ৰাইজৰ মাজত অৱগত কৰাইছোঁ। তাৰ উপৰিও আমাৰ সুশাসক দিৱস হিচাপে যিহেতু পালন কৰা হয়, গতিকে আমাৰ বিগত সময়খিনিত কি পৰিৱৰ্তনেৰে এই শাসন ব্যৱস্থা কৰা হৈছে গোটেইখিনি কথা আজি ইয়াত ৰাইজৰ মাজত সুন্দৰভাৱে এটা উপস্থাপন কৰা হৈছে। আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে 12 বজাৰ পৰা ৰাইজক উদ্দেশ্যি তেখেতে ভাষণ ৰাখিব আৰু সেইখিনি আমি ডাইৰেক্টলি টেলিকাষ্ট কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত সেইখিনি আজি প্ৰধানমন্ত্ৰী মহোদয়ৰ ভাষণ আমাৰ সকলো ৰাইজে ইয়াত ডাইৰেক্টলি শুনিবলৈ পাব। ইয়াত আজি কোন কোন উপস্থিত আছে গোলাঘাট জিলাৰ প্ৰশাসন? গোলাঘাট জিলাৰ আজি মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত অভিজিত বৰুৱা ছাৰ আছে, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত ধীৰাজ দাস ছাৰ আছে, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অভিলাষ শইকীয়া ছাৰ আছে আৰু জিলা কৃষি বিষয়া নবীন বৰা ছাৰ আছে। अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगांव आसाम टी ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती है। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। दरगांव टी FSSAI अप्रूव भी है। सच में अब तो मैं भी दरगांव आसाम टी ही लूंगी। बहुत बढ़िया।